দাদা আহি আছে তো গাইস এতিয়া গোলাঘাটত টিমত ক্ৰাউডটো লম আমি বহুত বেছি ভাল লাগিছে ভাই মজা ভাল লাগিল তোমাক লগ পাই যাযাবৰী মোৰ মনৰ কথা কবলৈ আজি উৰি ফুৰো উৰণীয়া তো হে গাইস তো আজি বহুত দিন পিছত আজি এটা ব্লগ লৈ আছো আপোনাৰ ওচৰত আৰু ইমান দিন ব্লগ অহা নাছিল কাৰণ মোৰ দাদা ঢুকাইছিলে তাৰ কাৰণে দেখা পাইছে আজি টাকলা হৈছো আজি আহিছো মই আপোনালোকৰ সৰু সজা ষ্টেডিয়ামত ইয়াত মানে 11,000 ছোৱালীক লৈ মানে বিহু নচাই আছে আৰু এইটো বিহুটো মানে কেনেকুৱা হ'ব কি হ'ব আপোনালোকক দেখাব চেষ্টা কৰিম গোটেইখিনি তো হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল তো লগৰ এটা আহি আছে ড্ৰোন লৈ তো কি হয় দেখা আছে আপোনালোকক আৰু 11,000ৰ মাজত মোৰজনে বিচাৰি দেখাই আছে চাই থাকক নাচি ফুৰো দূৰণিতে পুখুৰীৰ কোলে মুখনা গীত গোৱা গানে গানে আঁকি তো গাইছ সোমাই দেখাবলৈ এইফালে আপোনাৰ বিহু ইনন দিয়া কি ধুনীয়াকৈ দিয়া আছে ইয়াতে এইফালে দেখা পাইছে আপোনালোকৰ পূৰা ধুলীয়া চুলীয়া একদম আৰু এইফালে একদম পুলিচ একদম গুৱাহাটীত যিমান পুলিচৰ চব ইয়াতে আছে একদম চিকিউৰিটি একদম পূৰা টাইট কৰি দিয়া হৈছে কাৰণ আজি CM আহিব চাগে আৰু জাষ্ট অলপ আগতে মই কেমেৰাত ল'ব নোৱাৰোঁ ডিম্পুদা আহিছিলে ডিম্পুদা গ'ল এইফালে মানে দেখায়ে পালোঁ মানে কেমেৰাত ল'ব চান্সে নাপালোঁ তো এইফালে চাব পাৰে তো দেখাব চেষ্টা কৰিম গোটেইখিনি আৰু আপোনালোকৰ ইয়াতে পাছ লাগিব চাগে কাৰণ আজিৰ পৰা পাছ বিচাৰিছে কিন্তু আজি পাছ দিবগৈ সোমাইছোঁ মই আৰু কালিৰ পৰা চাগে পাছ লাগিব তো পাছবোৰ আপোনালোকৰ কলাক্ষেত্ৰত দি আছে একদম বিনামূলীয়া পাছ আপোনালোকে তাত গৈ কেনে আপোনালোকৰ পাছবোৰ ল'ব পাৰিব তো বাকী দেখাই আছোঁ কি ভুল হয় চাই থাকক অলপ গাইছ আজি অলপ ভয় লাগিছে আৰু কিবা লাগি আছে তো যিমান বাৰু ট্ৰাই কৰি আছোঁ আৰু এইফালে একদম চাইলেণ্ট বজি কাৰণে একদম ক'ৰবাত কিবা হ'ল নেকি তো গাইছ ওপৰলৈকে সোমাই গৈছোঁ আৰু লাইফত ফাৰ্ষ্ট টাইম অকলে মই ব্লগ বনাই আছোঁ নাপাব গাইছ বতাহতে নাচি ফুৰো দূৰণিতে পুখুৰীৰ কোলে মুখনা গীত গোৱা গানে গানে আঁকি দিয়ে প্ৰকৃতিৰে আলপনা সিয়াতে ৰং খানে ফুলৰে পাহি মেলে আহতৰে জোৰ মলয়া বতাহে So guys, finally ডিম্পুদা আহিল ডিম্পুদাক দেখা পালোঁ ৰ'ব আপোনালোকক দেখা আছে ৰ'ব চ' ডিম্পুদা ইণ্টাৰভিউ দি আছে ইণ্টাৰভিউ দিয়াৰ পিছত অলপ কথা পাতিব চেষ্টা কৰিম ডিম্পুদাক লগ পালে আমি ডিম্পুদা কিবা এটা কৈ যাম বহুত বেছি ভাল লাগিছে ভাই মজা ভাল লাগিল তোমাক লগ পাই ঘৰত যাবা লগ পাম আকৌ এতিয়া ঘৰত যাব নেকি ত' ফাইনেলি ডিম্পুদাক লগ পালেও ভাল লাগিল ত' ডিম্পুদা এতিয়া যাব বাই বাই ডিম্পুদা বাই যাযাবৰী মোৰ মনৰ কথা কবলৈ আজি উৰি ফুৰো উৰণীয়া মন আজি পাখি মেলি দুহাতেৰে সাৱটিব মন আকাশৰ চালি ঘূৰি ফুৰো ফাইনেলি ডিম্পুদাক লগ কৰাৰ পিছত আমাৰ ইফালে ড্ৰোন লৈ আহি গৈছে আমাৰ তপন মানে তপন মোৰ চেনেলটো হেক হৈ গৈছে নে হেক হৈ গৈছে নেকি এটা নতুন চেনেল খুলিছোঁ অনলি ট্ৰেভেলিং তপন চাবতে এবাৰ তো অনলি ট্ৰেভেলিংটো সকলোৱে চাব তো এতিয়া ড্ৰোনৰ শ্বটটো চাওক ইয়াত ধামাকা হ'ব যদি ভাল লাগে আপোনালোকে তলত ডিছক্ৰিপশ্যনত লিংক থাকিব দাদাৰ তপন দা তো আমাৰ তপনৰ লিংকটো থাকিব ডিছক্ৰিপশ্যনত আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব চলো তো গাইছ এইফালে আমাৰ ড্ৰোন ৰেডি তো সকলোবোৰ ৰেডি হৈ গ'ল নাজানো আৰু ইয়াতে পাৰ্মিশ্যন আছে কি নাই বা তথাপিও ৰিক্স লৈ কেনে উৰাব চেষ্টা কৰি আছোঁ ইয়াতে 7,000ৰ ওপৰত মানুহ আছে বুলি শুনিছোঁ আজি ড্ৰোনটো চাই লওক কেনেকুৱা হয় তো গাইছ একদম ফিল্ডৰ মাজত সোমাই আহিছোঁ তো এটা এতিয়া মাজৰ পৰা এটা ড্ৰোন শ্বট ল'ম তো এতিয়া এটা মাজৰ ইয়াৰ পৰা এটা ড্ৰোন শ্বট ল'ম চাই থাকক গাইছ ঠিকনাবিহীন পথৰে মই এটি পক্ষী উৰি ফুৰো তনুৱা মন আজি পাখি মেলি
বিচাৰিছো এজাক বতাহ আপোন জনৰ সুবাস ভৰি দাদা আহি আছে অলপ কাটি দিব অলপ লেফ্ট চাইডে যাব লেফ্ট চাইডে দাদা আহি আছে আকাশৰ বিশালতা বুকুতে লৈ সৰু বতাহতে নাচি ফুৰো দূৰণিতে পখিল তোলে সো এতিয়া আমি আছো গোলাঘাট টিমত সবচেয়ে 1 নম্বৰ দেৰে এনেকুৱা চিয়ৰ হোৱাৰ কাৰণে আমি 4বাৰ শট লৈ আছো সো গোলাঘাট গোলাঘাটৰ টিমত ক্ৰাউডটো ল'ম আমি এতিয়া 300 হবে তো 300 ক্রাউড So guys, আমার গুটেখিনি শর্ট বা হৈ গল এফালে আছে আমার তপন কেনেকুৱা লাগিল ভাল লাগিছে ড্ৰোন শট ভাল লাগিছে ন বঢ়িয়া মজা লাগিছে তো ড্ৰোন শট বিলাক আমাৰ ৰিলছতো পাব আৰু মই ট্ৰাই কৰিম মই ব্লগতো দিব কাৰণে তো ৰিলছত চাব আমাৰ ৰাজীৱ বৰা 10 এফালে কি আছে অনলি ট্ৰেভেলিং ইনষ্টাগ্ৰামত ফলো কৰিব নিউজ চেনেল হয় তপনৰ সো আজি কাৰণে ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেন্ট শেয়াৰখিনি কৰি দিব লগ পাম আকৌ নতুন ভিডিঅ'ত নতুন জায়গা আৰু এটা কথা আপোনালোকে ভিডিঅ'বিলাক চাই বাট ছাবস্ক্ৰাইব নকৰে কিছুমান লাইক কৰে লাইক ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব লাগে ন মানুহক ছাপোৰ্ট কৰক ভাল ভিডিঅ' দিবলৈ ভাল লাগে ন মনটো ভাল লাগিব সেইটো আৰু ছাপোৰ্ট কৰিব এইটোৱে আপোনালোকে ছাপোৰ্ট কৰিলে পইচাটো নালাগে ন তো ছাপোৰ্ট কৰিব লাগিব তো ইয়াৰ গাইছ লগ পাম যাযাবৰী মোৰ মনৰ কথা ক'বলৈ আজি